মই আৰু নোৱাৰা হৈছোঁ বুজিছোঁ। লাষ্ট পইণ্ট পাইছে। ৰচোন মই কিবা এটা ব্যৱস্থা কৰি আছোঁ নহয়। কোনোমতে ভেটা দি আছোঁ, স্লুইচ গেট ভাঙি ওলাইও যাব পাৰে। সাৱধান, এই স্লুইচ গেট ভাঙি যাতে ওলাই নাহে। অলপ ধৈৰ্য ধৰচোন, হোটেল এখন পালে শান্তিৰে আনলোড কৰিব পাৰে বুজিছা। তোৰ ধৈৰ্য মোৰ ধৈৰ্য নোহোৱা হৈ গৈছে বুজিছ। হোটেলৰ আশাত মই ৰৈ থাকিব নোৱাৰোঁ। এইখিনিতে ডিউটি এৰি। ঐ তোৰ ৰাজ চলম কৰা বস্তু এটা আছেনে নাই অ'? দেখা নাই ৰাস্তাৰে কিমান মানুহ অহা যোৱা কৰি আছে। লাজ চৰম মই এতিয়া চব পাহৰি গৈছোঁ। এৰিব পাৰিলেই ৰক্ষা। দে বটলটো। এই তই বলিয়া হৈছ নেকি? দেখা নাই আঁতৰত মানুহবোৰে দেখি আছে। বলিয়া ওলাই গ'লে মোৰ লগে লগে তইও বলিয়া হবি। এই ছুটিখনত কিবা এটা হৈ গ'লে মই কি পিন্ধি ভাওনা কৰিম? তই এটা কাম কৰ বুজিছ, তই ইয়াতে ৰৈ থাক। কোনোবা আহিলে ইচাৰা দিবি, মই গ'লো। ৰক্ষা, কি যে ফাল্টু কমিটি। দুদিন ধৰি এই পুৰি সোপা খুৱাই পেটৰ অৱস্থা নোহোৱা কৰি দিছে। আমি গাঁৱলীয়া মানুহ, ভাত আমাৰ প্ৰিয় খাদ্য। তথাপি জানি বুজি যে কিয় এই পুৰি সোপা খুৱাই, মোৰতো এবাৰ গালি পাৰি দিবলৈ মন গৈছিল। কিন্তু ভোকৰ হেঁচাত মাত এষাৰো ওলাই নাহিল। মুখেৰে মাত এতিয়া আখৈ ফুটাৰি ফুটিছে নহয়। কেতিয়াবা মোৰ কি ভাৱ হয় জানো, তই এই নাৰদৰ ভাও কৰি কৰি সঁচাই নাৰদ হৈ যোৱা নাইতো। এইবোৰ কথা বাদ দে। বাহিৰলৈ ওলাই আহিছোঁ যেতিয়া হোটেলতে অলপ ভাত পেৰি দিওঁ ব'ল। কথাখিনি তই একেবাৰে বেয়া কোৱা নাই। সৌ আছা মামাৰ হোটেল। এই চহৰত তোৰ মামাৰ হোটেল আছে, এই কথাটোতো তই আগতে মোক কোৱা নাই। যা হওক, বিনা পইচা দেখা পেট ফুৰাই খাব পাৰিম। এই চশমাযোৰ চকুত লগাইছা, মোৰ মামাৰ নহয়, তোৰহে মামাৰ যেন পাইছোঁ। কি ব্যাপার? কাস্টমার তো দূরের কথা, মালিকেই যাইছো। এই চা আমাৰ এই সাজ পোছাক দেখি বোধ কৰোঁ মূৰ্ছা গৈছে। এইখন হোটেল নে সেই ইলেকশ্যন খেলি হাৰি যোৱা কোনো ৰাজনৈতিক পাৰ্টিৰ মুখ্য কাৰ্যালয়হে? আহিছে। হয় মূৰ্খ, তই যি দেখিছ সেয়া সঁচাই দেখিছ। এওঁ প্ৰভু বিষ্ণু আৰু মই এখেতৰ প্ৰিয়ে নাৰদ।
নারায়ণ নারায়ণ। প্ৰভু প্ৰভু হাই মূৰ্খ, এয়া তই কি কৰিছ? প্ৰথমে প্ৰভুৰ ভৰিত নধৰি মোৰ ভৰিত কিয় পৰিছ? মন্ত্ৰীৰ মন পাবলৈ হ'লে যিদৰে মন্ত্ৰীৰ সেই পিয়েক পতাব লাগে ঠিক সেইদৰে। হ'ব হ'ব, মই পতি গৈছোঁ তেতিয়া। প্ৰভুৰ বৰকৈ ভোগ লাগিছে, প্ৰসাদৰ ব্যৱস্থা কৰ গৈ যা। প্ৰভু প্ৰভু, মোৰ যে কি সৌভাগ্য, মই এতিয়া আপোনালোকৰ প্ৰসাদৰ ব্যৱস্থা কৰি আছোঁ। বহ, ৰ'ব ৰ'ব ৰ'ব, গংগা 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 গংগা, বহ, ৰ'ব ৰ'ব। হাই মূৰ্খ, তই কি এনেকৈ চায়েই থাকিবি নে খোৱা লোৱাৰ কিবা ব্যৱস্থা কৰিবি? হা ভাৰত, মই একেই ঠাইতে ইমান সময় ৰৈ থাকিব নোৱাৰোঁ দেই। প্ৰভু, মই এতিয়াই খোৱাৰ ব্যৱস্থা কৰোঁ। তাৰমানে মই যি দেখি আছোঁ সঁচাই দেখি আছোঁ। প্ৰভু, দায়টোক নধৰিবা, প্ৰসাদ বোলতে একোৱেই নাই। তোমাৰ লগৰবোৰ আহিছে, ভুল নুবুজিবা, দায়টোক নধৰিবা। তোমাৰ সেই নকুল দান দুটা মোক আজি ধাৰলৈ দিয়া, অহাকালি মই 4টা দিম, ভুল নুবুজিবা। হে ভগৱান, তোমাৰ মহিমা অপাৰ। এনেই ছুটি, তাতে আকৌ লগাই থৈছা মগজুৰ দুৱাৰত খুটি। খাওঁ খাওঁ, আজি ডগৰি লুটি পুটি খাওঁ। হে, এয়া কি? প্ৰসাদ বুলি কওঁতে প্ৰভু একোৱেই নাই, গণেশ বাবাৰ পৰা ধাৰ কৰি আনিছে। হাই মূৰ্খ, প্ৰভুৱে এনেকুৱা প্ৰসাদ কেলেণ্ডাৰ নাইবা ফটো ফ্ৰেমৰ ভিতৰত থাকিলেহে খায়। দেখা নাই ফটো ফ্ৰেমৰ পৰা আজি সশৰীৰে ওলাই আহিছে। এতিয়া কি খাব প্ৰভু? মই আপোনালোকক কিহেৰে সন্তুষ্ট কৰিম? ধৰিবই পৰা নাই। ধুম 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 মচালে। প্ৰভু প্ৰভু, আপুনি কি কৈছে? মই একো ধৰিব পৰা নাই প্ৰভু। প্ৰভুৱে আজি স্বৰ্গৰ পৰা মৰ্তত হেডকোৱাৰ্টাৰ লিভ লৈ অন্ন খাবলৈ আহিছে। প্ৰভু, আপোনালোকে মদ খায়? আৰে মূৰ্খ, প্ৰভুৱেতো কেতিয়া মদৰ কথা কৈছে? হা, এই দতৰাৰ টাং 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 শব্দ কৰোঁতে কৰোঁতে আপুনি সম্ভৱ চব কথাই পাহৰি যায়। ইয়াত আপুনি কোৱা নাই জানো প্ৰভুৱে কিবা হাত কোৱাটাৰ লৈ আহিছে? তই অকল মূৰ্খই নহয়, তই মূৰ্খ সন্থাৰ সভাপতি। হেডকোৱাৰ্টাৰ লিভ, হাফ কোৱাৰ্টাৰ নহয়, বুজিছ বুদ্ধক? হেডকোৱাৰ্টাৰ লিভ, আৰু হেডকোৱাৰ্টাৰ লিভ মানে কি জান? আপুনিয়ে কৈ দিয়কচোন প্ৰভু, মই আৰু ইয়াৰ লগত নোৱাৰা হৈছোঁ। হয়, তই আমাক ভাত খুৱাবি নে তোক মই অভিশাপ খুৱাম? পেটৰ ভিতৰত তোৰ এন্দুৰটোৱে দৌৰা দৌৰি কৰি ফুৰি আছে, তই জাননে নাই? প্ৰভু, কথা এটা কওঁ, দায়দোষ নধৰিব। পেটৰ ভিতৰত লুকাই ৰখা এই এন্দুৰটোক
কষ্ট দি লাভ নাই। আমাৰ ইয়াত মেকুৰী নাই নহয়। জীৱ এটা আছিল, মাছ চুৰি কৰি খোৱাৰ বাবে তাক মালিকে মাৰি পেলাইছে। প্ৰভু শান্ত হওক প্ৰভু। এই মূৰ্খ, দেখা নাই প্ৰভু খং উঠিছে। সোনকালে ভাত দিয়া যা যা। এই শুন এইখানে সি পলাই যোৱা নাইতো। তই যি লম্ফট জম্ফট কলি, সি জমৰ ভয়ত পলাইও যাব পাৰে। হয়, পেটৰ ভোকত অলপ বেছিকে কৈ দিলোঁ নেকি? লৈ আন। মাছ মাংস? প্ৰভু, শুনাত মই কিবা ভুল শুনা নাইতো? তই ঠিকেই শুনিছ। যি আছে সোনকালে লৈ আহ যা। নিৰামিষ খাই খাই প্ৰভুৰ চকুৰ পাৱাৰ কমি গৈছে। দেখা নাই চশমা পিন্ধি প্ৰভুৱে ভাত খাই আছে। আৰু নাৰদক দেখা নাই? শুকাই খিনাই সেই মৰাপাত গছৰ দৰে হৈছে। যা, মাছ মাংস যি আছে সোনকালে লৈ আহ। কিবা গোন্ধাইছে। ঐ, কিহৰ গণ? প্ৰভু, ভিতৰত ধূপ জ্বলাইছো, তাৰে কোন যেন পাইছো। ধূপৰ গণ? প্ৰভু, প্ৰভু ক'ত গ'ল আপোনালোকে? প্ৰভু ক'ত গ'ল আপোনালোকে? প্ৰভু ক'ত গ'ল? ক'ত গ'ল প্ৰভু? প্ৰভু, এই গেলা পচা বস্তুবোৰে মোক শেষ কৰি দিলে। প্ৰভুৰ ওচৰত কিবা এটা মাগিম বুলি আশা কৰিছিলোঁ, এই আশাত চেঁচা পানী ঢালি দিলে। প্ৰভু।